মই ফুলকবি আৰু আলুৰ এটা চব্জি বনাইছোঁ মানে বনাম আৰু এতিয়া আপোনালোকক দেখুৱাম বাৰু চাই থাকক। মই ফুলকবিখিনি কাটি একদম ধুনীয়াকৈ ধুই ল'লোঁ আৰু কেৰাহী এখন মই গেছত বহাই দিলোঁ আৰু পানী দি তাত মই হালধিখিনি দি দিলোঁ আৰু অকণমান নিমখ দি দিলোঁ আৰু ফুলকবিখিনি মই তাত দি দিলোঁ। অকণমান ফুলকবিখিনি সিজিবলৈ দিছোঁ কাৰণ আজিকালি বজাৰৰ পৰা অনা ফুলকবি যে মানে সাৰ দিয়া থাকে, সেইকাৰণে বইল কৰি পানীটো উলিয়াই পেলাব লাগে, তেতিয়াহে খাবলৈ ভাল হয়, নহ'লেতো প্ৰব্লেম আহিব পাৰে দেই। সেইকাৰণে মই ধুনীয়া কালাৰ আহিছে হালধিটো দিয়াৰ কাৰণে। এতিয়া মই আলু পিঁয়াজ জলকীয়া বিলাহী আদি যিখিনি দিব লাগে গোটেইখিনি কাটি কুটি ল'লোঁ আৰু কেৰাহী এখনত তেল দিলি মই তাত আলুখিনি ফ্ৰাই কৰিলোঁ। এতিয়া মই মছলাখিনি যোগাৰ কৰি লওঁ। মই ধনিয়া জিৰা গৰম মছলা জলকীয়াৰ গুড়ি এনেকৈ যিখিনি মছলা দিব লাগে গোটেইখিনি মছলা মই একেলগে বনাই ল'লোঁ। এতিয়া মই ইয়াত আলুখিনি হৈ গ'ল আৰু মই ফুলকবিখিনি মই ইয়াত ফ্ৰাই কৰি ল'লোঁ, কাৰণ ফ্ৰাই কৰি ল'লেহে ফুলকবিৰ টেষ্ট বহুত ধুনীয়া টেষ্ট এটা আহিব, ভাল লাগে আৰু এনেকৈ বনাই মই ভাল পাওঁ। আপোনালোকে কেনে পায়, ভাল পালেতো ভাল পালে আৰু একো কথা নাই, ভালেই পাব চাগে। এতিয়া মই ফুলকবিখিনি হৈ গ'ল, ফ্ৰাই হৈ গ'ল বাৰু। এতিয়া মই ইয়াত তেলখিনিত মই তেজপাত জলকীয়া গোটা ধনিয়া জিৰা আৰু ডালচেনি লং ইলাচি এনেকৈ আৰু অকণমান জলকীয়া এনেকৈ গোটেইখিনি দি লৈ মই ইয়াতে পিঁয়াজখিনিও দি দিলোঁ বাৰু। পিঁয়াজখিনি দিলোঁ আৰু আদা নহৰু পেষ্টটো তাতে একেলগে দি দিলোঁ, দি ফ্ৰাই কৰিলোঁ। গোটেইখিনি মানে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। বিলাহীখিনিও তাত দি দিলোঁ, অকণমান হালধিও দিলোঁ, তেতিয়া কালাৰটো আহিব। আৰু এই যিখিনি মছলা মই বনাই থৈ দিছিলোঁ মছলাখিনি মই ইয়াতে দি দিছোঁ। এতিয়া মই এই মছলাখিনি একদম ধুনীয়াকৈ মানে অকণমান কালাৰ আহিব লাগিব ফ্ৰাই কৰিলোঁ আৰু মই এয়া যে কাজু মানে পেষ্টটো বনাইছিলোঁ এই কাজুখিনি ইয়াতে এড কৰিলোঁ আৰু এতিয়া গোটেইখিনি অকণমান ভাজি ল'ব লাগিব। মোৰ ভজা হৈ গ'ল আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি তাত দি দিলোঁ। আলুখিনিও আৰু লগতে মই এতিয়া ফুলকবিখিনিও তাত দি দিলোঁ বাৰু। একেলগে গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। অকণমান মানে কালাৰ আহিছে বাৰু, এতিয়া ধুনীয়া কালাৰ এটা আহিছে, খাবলৈ বহুত সোৱাদ হয়। ইয়াতে যদি কেঁচা গ্ৰীণ মটৰ থাকে, গ্ৰীণ মটৰ দিলেতো আৰু টেষ্টি হয়, কিন্তু মোৰ আজি দিবলৈ নাই বাৰু, সেয়ে মই নিদিলোঁ। আপোনালোকে দিব বাৰু ইয়াতে, আৰু মই কেঁচা ধনিয়া পাতো দি দিলোঁ ইয়াতে। খাবলৈ যে ইমান টেষ্টি হয়, আপোনালোকে বনাই খাই চাবচোন বাৰু। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে চাই, আপোনালোকে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ হৈ গ'ল ধুনীয়াকৈ। এতিয়া খোৱাহে কথা আৰু মানে মই ৰুটি আৰু ভাতৰ লগত মানে খাই বহুত ভাল লাগে আৰু বিশেষকৈ ৰুটিৰ লগত খাই বেছি ভাল লাগে। মই আজি ৰুটি নবনালোঁ বাৰু, ভাতৰ লগতে খাম। মোৰ হৈ গ'ল। বাই বাই, আজিৰ কাৰণে মই ভিডিঅ'টো ৰাখিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম।